मोनसे गिख्रंथाव जाथाय बे गिख्रंथाव जाथाया ओनसोलनाङैनो बयखौबो गिखांनाय सोमजिहोदों। बमा बेरफ्रुनानै सासे सुबुंनि जिउ खहा आरो सानै सुबुङा गोब्राब जोखोम। तामुलपुर जिल्लानि बगाजुलि दलहापारा गामियाव बमा बेरफ्रुनायजों सासे सुबुंनि जिउ खहा आरो सानै सुबुङा गोब्राब जखम जादों। बे गिख्रंथाव जाथायाव अरगा बर' आरो परमी बर'नि 14 बोसोर बैसोनि फिसाज्ला इमा बर'आ जायगायावनो जिउ गोमायो। बेजों लोगोसेनो 10 बोसोर बैसोनि महित बसुमतारी आरो 35 बोसोर बैसोनि निजोरा रामसियारिया गोब्राब जोखोम जायो। मिथिनो मोननाय बादिब्ला भुटान हाजोनिफ्राय बोहैबोनाय मोनसे दैसायाव मोननानै न'आव लाबोदोंमोन बे गिख्रंथाव बमाखौ। न'आव लाबोनानै फिदिं फिदिं बमाखौ नायबाय थानाय समावनो हरखाबै बमाया बेरफ्रुनानै इमा बर' मुंनि उन्दै हौवासानि जिउ गोमायो। बेजों लोगोसेनो 10 बोसोर बैसोनि महित बसुमतारी आरो निजोरा रामसियारि मुंनि आइजोआ गोब्राब जोखोम जायो। गोब्राब जोखोम जानाय सानै सुबुंखौ थाबैनो नलबारि देहा फाहामसालियाव थिसननो गोनां जायो। थारैनो बे जाथाया ओनसोलनाङैनो गिखांनायजों दुंहाव थासारि सोमजिहोदों। बे जाथायखौ मिथिनानै तामुलपुर बियाबनि एमएलए जलेन दैमारी आरो तामुलपुर जिल्ला पुलिस दिथागिरिफोरा जाथायथिलिसिम सौहैयो। बे मर्टार बमाया माबोरै बेरफ्रुखो आरो माबोरै दैसायाव थाफैखो बेखौ तामुलपुर जिल्ला पुलिस बिफाना नायबिजिरनायखौ जागायबाय। আজি এটা দুৰ্ভাগ্যজনক ঘটনা বগাজুলিত ঘটিছে। মই সমষ্টিত বহু কামত ব্যস্ত গাঁওবিলাকত ঘূৰি আছিলোঁ। তো এই সময়তে খবৰটো পাই মই স্পটত লাগি দৌৰি আহিলোঁ। মেডিকেলতো গ'লোঁ। মেডিকেলতো কথা পাতিছোঁ। আমাৰ যি দুজন আঘাত হৈছে আৰু এজন স্পট ডেড হৈছে। তো এতিয়া আমি সকলো এতিয়া SP আহিছে বা আমাৰ সব মেজিষ্ট্ৰেট আহিছে। গতিকে ল'ৰা ছোৱালীবিলাকে নদীত যেটো এটা সৰু ডং আছে, এই সৰু ডঙত খেলি থাকোঁতে আনি খেলি আছিলে। এই খেলি থকা সময়তে ব্লাষ্ট হৈছে বুলি আমাৰ গাঁৱৰ ৰাইজে জনাইছে। গতিকে এইটো বহুত দুখ লগা ঘটনা মোৰ সমষ্টিৰ বাবে, মানুহ ফেমিলিৰ বাবে। আজি যিখিনি ঘটনা হ'ল এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু নিশ্চয় মই SP ডাঙৰীয়াক কৈছোঁ এইটো উচিত তদন্ত হ'ব লাগে, ক'ৰ পৰা তেনেকুৱা হৈ গ'ল। গতিকে আৰু ফেমিলিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত যেহেতু গৰীব ফেমিলি, গতিকে মই কম্পেনচেশ্যন দিয়াৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি ইয়াত পিঅ'ত আহি এইটোৱে গম পালোঁ, এটা ছাছপেক্টেড মৰ্টাৰ লৈ ইমা বসুমতাৰী, ইমা বড়ো আৰু তাৰ লগৰ কিছুমান সৰু সৰু ল'ৰা এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত প্ৰায় এটা 15 বজাত খেলি আছিল সিহঁতে। সেই খেলি থাকোঁতে এইটো মৰ্টাৰটো ব্লাষ্ট হ'ল, যাৰ ফলত ইমা বসুমতাৰী 13 বছৰ বয়স, তাৰ মৃত্যু হ'ল। ৰোহিত ৰামচিয়াৰী আৰু নিজৰা এগৰাকী মহিলা, তেখেত ইনজুৰ হৈছে। ইনজুৰবিলাক এতিয়া কুমৰিকাটা ষ্টেট ডিছপেঞ্চাৰীত ইয়াতে চিকিৎসাধীন হৈ আছে। সিহঁতৰ কণ্ডিশ্যন ষ্টেবল। এই যিটো মৰ্টাৰ, এই ছাছপেক্টেড মৰ্টাৰটো এই গাঁৱৰ ওচৰৰে এটা ডঙৰ পৰা সিহঁতে দুপৰীয়া মাছ মাৰিব যাওঁতে লৈ অনা বুলি আমাক প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। ইয়াতে লৈ আনি এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত খেলি আছিল। খেলি থাকোঁতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে। এতিয়া কথা হ'ল এই মৰ্টাৰটো আহিল কেনেকৈ। আমাৰ সন্দেহ হৈছে এই যিটো ডং, এই ডংটো আমাৰ দৰঙা মিলিটাৰী ষ্টেচনৰ পিছপিনেদি যিটো নদী বৈ গৈছে, সেই তাৰ পৰা এই ডংটো আহিছে। সন্দেহ হয় হয়তো সেই ঠাইৰ পৰাই এই ডংটো, এই মৰ্টাৰটো ভাহি আহিব পাৰে। আমি এতিয়া অনুসন্ধান চলাই আছোঁ। এতিয়া কি ধৰণৰ এক্সপ্ল'চিভ আছিল, এইটো কেনেকুৱা আছিল, তাৰ ইম্পেক্টটো কেনেকুৱা, এইখিনি তথ্য আমি কালেক্ট কৰি আছোঁ আৰু আমি ইয়াৰ পৰীক্ষাৰ বাবে গুৱাহাটীস্থ ফৰেনচিক লেবৰেটৰীলৈ আমি পঠিয়াম। खाटानिफ्रायसो फैदोंमोन नालाय, ओरै फैदों, फैनानै ओमफ्राय बिसानि न' मालिकआबो फैदों आरो हिनजावाबो कुमारखाटायाव जों बै एग्रिकालसार ना मायाव थांदोंमोन। थांना फैनायाव गथ'फ्रा होनदों नै माबा मोन्दों जोङो, बिदिनो आयु मा बुस्थु बेलाय बोरो आं दांनाय नायनि होननानै ओरै दांनानै ओरै थिखांदों आङो। ओमफ्राय थिखांनानैनो आंहा थांसै न'आव होननानै बिसोरनो होलांनानै आं ब्लद थांबाय। ओमफ्राय दख'ना गानस्लायबा गाबख्रावबाय, माबाबाय बमाखौ बेरनाय खोनाबाय आं। ओमफ्राय बमा बेरखांनानै ओमफ्राय बियो होनहरबाय ना जावजाया माबा खालामना लाबाय ना आथिंखौ हमथा
ओमफ्राय आंनावबो नांबाय नै होननायखाय आङो खारबोनानै दंग' थानानै गाबख्राव हरबाय मानसिफोरखौ ओमफ्राय आंनाबो फिसौलाया नांना दं ओरै खालांबा आं बेखौसो नायनो ना आंनि फिसौलाखौसो नायनो इदि जाबाय इनो आरो खोथाया এটা ভাল ঘোষণা বঙাইগাঁও মেডিটেক এলাইট হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান ECG টেকনিচিয়ান ফাৰ্মাচী এছিষ্টেণ্ট ডেণ্টেল হাইজিনিষ্ট ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নাম ভৰ্তি কৰাটো এতিয়া চলি আছে নাম ভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइट हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन एक्स-रे एन्ड इमेजिं टेक्निशियन ECG टेक्निशियन फार्मासी एसिस्टेंट डेन्टेल हाइजिनिस्ट इमार्जेन्सि टेक्निशियन आरो नार्सिं केयार एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन